আলীৰ মৃত্যু হোৱাৰ পিছতো আহমেদে আলীক বাৰে বাৰে দেখা পাই আছিল। যেতিয়া এই কথাটো ৰাহুল আৰু বিজয়ক ফোন কৰি জনালে, তেতিয়া দুয়োটা আহমেদৰ ঘৰৰ ফালে ৰাতি 12:30 বজাত ওলাই আহিলে। আৰু ৰাস্তাত আহোঁতে সেই কবৰস্থানখন পাৰ হৈ আহিব লগা হৈছিল, যিখনত আলীক পোতা হৈছিল। সেই কবৰস্থানখনত সোমাই আলীৰ কবৰটো চাবলৈ দুয়োটাৰে মন গ'ল। যিহেতুকে দুয়োটা নিচাত আছিল, গতিকে ভাল বেয়া একো বিচাৰ কৰিব পৰা নাছিল। দুয়োটা কোনেও গম নোপোৱাকৈ মনে মনে ৱালৰ ওপৰেদি পাৰ হৈ ভিতৰলৈ সোমাই গ'ল। আৰু তাত গৈ সিহঁত দুটাই এজন 30-35 বছৰীয়া মানুহ লগ পালে। আৰু তাত সেই মানুহজনে ৰাহুল আৰু বিজয়ক পৰিচয় দি ক'লে তেওঁৰ মৃত্যু 2006 চনত এটা হাৰ্ট এটেকত হৈছিল। তেতিয়া বিজয়ে ক'লে, হয় নেকি, আপোনাৰ মৃত্যু 2006 যদি হৈছে তেন্তে আমাৰো মৃত্যু হৈছে। মোৰ নাম লেট বিজয় হাজৰিকা আৰু এওঁৰ নাম লেট ৰাহুল শৰ্মা। তেতিয়া সেই মানুহজনে সুধিলে, তেন্তে আপোনালোক কেনেকৈ মৰিলে? আমাৰ মৃত্যু, আমি এই ৱালখনেৰে জাপ মাৰি আহিছিলোঁ আৰু জাপ মাৰি আহোঁতে হাৰ্ট এটেক হৈ মৰি থাকিলোঁ। বাৰু ঠিক আছে, যদি আপোনাৰ মৃত্যু 2006ত হৈছে তেনেহ'লে আপোনাৰ কবৰটো নিশ্চয় ইয়াতে থাকিব। বলক আপোনালোকক দেখাই আছোঁ। ৰাহুল আৰু বিজয়ে ভূত প্ৰেতক একেবাৰে বিশ্বাস কৰা নাছিল। ভূত প্ৰেতক সদায় অন্ধবিশ্বাস বুলি ভাবিছিল। গতিকে নিশ্চিন্ত মনে মানুহজনৰ পিছে পিছে যাবলৈ ধৰিলে। আৰু কিছু যোৱাৰ পিছত এটা কবৰ দেখাই দিলে, য'ত এজন মানুহৰ ফটো লগোৱা আছিল। কিন্তু ৰাতিৰ এন্ধাৰত সেই ফটোখনহে ধৰিব পৰা নগৈছিল। লগতে কবৰটোত মৃত্যু চন 2006 বুলি আছিল। এইটো দেখা পোৱাৰ পিছত ৰাহুল আৰু বিজয়ৰ হাত ভৰি ঠাণ্ডা হ'ব ধৰিলে। তথাপিতো কথাটো সম্পূৰ্ণ বিশ্বাস নকৰিলে। তাৰপিছত মানুহজনে ক'লে, বাৰু আপোনালোক দুজন খোজকাঢ়ি যথেষ্ট ভাগৰিছে, গতিকে এই মোৰ কবৰটোৰ ওপৰতে কিছু সময় বহক আৰু অকণমান জিৰণি লওক। তিনিওজনে কবৰটোৰ ওপৰত বহিলে। বহাৰ কিছু সময়ৰ পিছত সেই কবৰটোৰ ভিতৰৰ পৰা কিবা আচৰিত শব্দ শুনা পাই আছিল। আৰু শব্দটো শুনা পাই তিনিওটাই তৎক্ষণাত কবৰটোৰ ফালে গুচি গ'ল। অকণমান আগত যিজন মানুহে ভূত বুলি কৈছিল, তেওঁ কিছু সময়ৰ বাবে যেন উচপ খাই উঠিছিল এনে লাগিছিল। তেনেতে তেওঁলোকৰ সন্মুখত এজনী ছোৱালী আহিল আৰু ছোৱালীজনীয়ে সুধিলে, মিছেছ কল্যাণীৰ কবৰ কোনটো? তেতিয়া মানুহজনে ক'লে, অকণমান আগত বাওঁফালে তৃতীয়টো কবৰ। তেতিয়া ছোৱালীজনীয়ে ক'লে, বাৰু ঠিক আছে। তেতিয়া ৰাহুল আৰু বিজয়ে সুধিলে, যদি আপুনি ভূতেই হয় তেনেহ'লে আলীৰ কবৰ কোনটো, যাক আজি পুৱা ভাগত পোতা হৈছিল? তেতিয়া মানুহজনে উত্তৰ দিলে, সেইজন যিজন আজি পানীত ডুবি মৰিছিল। আলীক আপোনালোকে নিশ্চয় বচাব পাৰিলে হয়, কিন্তু তাৰ মৃত্যুকো আপোনালোকে ধেমালি হিচাপে ল'লে, যাৰ বাবে আজি আলীৰ তেনে দশা হ'ল। মোৰ লগত বলক, মই দেখাই আছোঁ, মোৰ পিছে পিছে আহক। নিজান নিশব্দ ৰাতি, সকলোফালে মাথো কবৰ আৰু কবৰ। কিছু মিহি মিহি মৃদু বতাহৰ শব্দ। আৰু মানুহজনৰ পিছে পিছে যিমান ৰাহুল আৰু বিজয় পাৰ হৈ গৈছিল, সিমান যেন কিছুমান অচিন শব্দ শুনা পাই আছিল। আৰু এটা কবৰৰ আগত গৈ মানুহজন ৰৈ গ'ল। সেইটোৱে আছিল আলীৰ কবৰ। এনেতে যেন সকলোবোৰ শব্দ নিমাত হৈ গ'ল আৰু তাত মাথো এটা শব্দই আহি আছিল। আলীৰ মৃত্যু পানীত ডুবি হৈছিল আৰু তাত সেই শব্দটোৱে বাৰে বাৰে শুনা পোৱা গৈ আছিল। অৰ্থাৎ সিহঁতকেইটা আগুৱাই গৈ থাকোঁতে যিবোৰ শব্দ শুনা পাই আছিল, সেইবোৰ আছিল সকলোবোৰ মানুহৰ শব্দ, যিবোৰ মানুহৰ মৃত্যুৰ সময়ত অন্তিম শব্দ আছিল। তেনেতে যেন তিনিওজনে ভয় খাইছে এনে লাগে। আৰু ৰাহুল আৰু বিজয় ভয়ত ভূত ভূত বুলি চিঞৰি পলাব ধৰিলে। তেতিয়া সেই মানুহজনে চিঞৰিলে, আৰে মই ভূত নহয়, মই ইয়াৰ চকীদাৰ। মই মাথো আপোনালোকক ভয় খুৱাই আছিলোঁ, কিন্তু আপোনালোকক ভয় খুৱাই মই নিজেই যে ভয় খাম মই অকণমানো ভবা নাছিলোঁ। ৰাতিৰ কলা আন্ধাৰত দৌৰি দৌৰি ৰাহুল আৰু বিজয় দুয়োটা হেৰাই গৈছিল। আৰু চকীদাৰজন গৈ কবৰস্থানৰ গেটখনৰ ওচৰত অকলে পালেগৈ। চকীদাৰজনে ইয়াত 5 বছৰৰ পৰা কাম কৰি আছিল।
কিন্তু চকীদাৰজনে আজিৰ দৰে কোনোদিন কবৰস্থানখনত এনে শব্দ শুনাও নাছিল আৰু কোনোদিন এনে দেখাও পোৱা নাছিল। পিছদিনা পোৱা হ'ল কবৰস্থানত দুটা মৃতদেহ উদ্ধাৰ হ'ল, যি দুটা আছিল ৰাহুল আৰু বিজয়ৰ। পোষ্টমৰ্টম ৰিপৰ্টত গম পোৱা গ'ল যে দুয়োজনৰ মৃত্যু হাৰ্ট ফেইলৰ বাবে ৰাতি 12:40 পৰা 12:45 ভিতৰত হৈছিল। যদি সিহঁত দুটাৰ মৃত্যু ৰাতি 12:40 পৰা 12:45 ভিতৰত হৈছিল, তেনেহ'লে চকীদাৰজনে ইমান ৰাতি কাৰ লগত কথা পাতি আছিল?